আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আৰু মোৰ ৰুমমেটে গাহৰি ৰেচিপি বনাম। এয়া তাই কিবা কিবি কৰি আছে। দেখাব আৰু। এয়া তাই পিঁয়াজ কাটি আছে। দিছ ইজ এ লেফ্ট টিকা। এইখন মাংস অকল দুজনীৰ কাৰণে এপোৱা হয়। এয়া মাংস মাত্ৰ এপোৱা, কাৰণ আমি দুজনীয়ে আছোঁ। দুজনীৰ কাৰণে হৈ যাব। মছলাখিনি তৈয়াৰ কৰা হৈছে, দেখাই দিয়া একবাৰ। অকল ৰচুন আৰু আমাৰ খুন্দুনা নাই, সেইকাৰণে এইটো নেচাৰেল খুন্দুনা হয়। এটা গিলাচ আৰু এডাল লাঠিডাল দেখাই দিয়া। এয়া লগৰজনী দেউতাকে বনাই দিছে। এয়া লাইপাত দুখন ধুই লৈছোঁ ভালদৰে। চাওক ইমান ধুনীয়া লাইপাত, অকল দুখনেই দিম। মাংস কম আছে যিহেতু, আৰু আমি মানুহ দুজনীয়ে আছোঁ। এয়া ভালদৰে ধুই ল'লোঁ। এয়া আমি বস্তুবোৰ একেবাৰে ৰেডি কৰি লৈছোঁ। লাই পাত মোহাৰি লৈছোঁ, ৰঙালাও দুটুকুৰামান লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, আলু সৰু সৰু 3টা, এটা বিলাহী, কেইটামান শুকান জলকীয়া, আদা নহৰু আৰু এয়া কেঁচা জলকীয়া 2টা। কেৰাহীখন গৰম হোৱাৰ পাছত তেল ঢালি দিয়া হৈছে, বেছি নিদিবা। মছলা আছে, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অলপমান মিট মছলা। বেছি ব্যৱহাৰ নকৰোঁ, কাৰণ মাংস অকণমান আছে আৰু কমকৈ খাব লাগে। মছলাখিনিত অলপ পানী দি লৈছোঁ, গুলিয়াম মানে। এতিয়া পিঁয়াজখিনি দিয়া হৈছে। হালধি তাত দিম। ইয়াত অলপ হালধি ঢালি আছে। এতিয়া জলকীয়া কেইটা দিয়া হৈছে। আদা নহৰু পেষ্টটো দি দিয়া হৈছে অকণমান, আৰু অলপ পাছলৈ থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিয়া হৈছে। বিলাহী কেইটুকুৰা দি দিয়া হ'ল। ইয়াত আলু কেইটুকুৰাও দিয়ে দিছোঁ, নহ'লে সিজিবলৈ অকণমান দেৰি লাগে। মছলাখিনিও দি দিয়া হৈছে। এইখিনি ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া ৰঙালাও কেইটুকুৰা দি দিয়া হৈছে আৰু ভালদৰে লৰাই দিয়া হৈছে। বহুত ধুনীয়া গোন্ধাইছে। অলপ দেৰিৰ কাৰণে ঢাকি ৰখা হৈছে ল' ফ্লেমত। এতিয়া প্ৰায় 5 মিনিটৰ পাছত এতিয়া মাংসখিনি দি দিছোঁ। এতিয়া আমাৰ কুকিং গাৰ্ড অনুসৰি নিমখ দিয়া হৈছে। এতিয়া মিডিয়াম ফ্লেমত ঢাকি ৰখা হৈছে এইখিনি। মাংসখিনি লাহেকৈ ধৰিব ধৰিছে। এয়া মাংসখিনি চব ধুনীয়াকৈ তেলেৰে আৰম্ভ কৰিছোঁ। এতিয়া ইয়াত অকণমান পানী দিয়া হৈছে। এয়া অলপ পানী দিলোঁ আৰু এতিয়া উতলিব দিয়া হৈছে। ইয়াত ভাতটো পাতি দিছোঁ। এইখিনি প্ৰায় হৈ গৈছে আৰু ৰঙালাও চব দি গ'ল, মাংসখিনি সিজি গ'ল।
এইখিনি প্ৰায় হৈ গৈছে আৰু ৰঙালাও আৰু আলুখিনি ধুনীয়াকৈ সিজি গ'ল। এয়া ভাত হৈ গ'ল, আমাৰ কুকাৰটো খাই হৈ আছে, সেইকাৰণে এনেকৈ বান্ধি থৈছোঁ। এইখিনি ধুনীয়াকৈ উতলি আছে আৰু অলপ পাছত লাইখিনি দিম। এতিয়া ইয়াতে মই লাইখিনি দি দিম। দুইজনীৰ প্ৰচেষ্টাত মাংস ক'ত এইখিনি হৈ গৈছে। দিওঁতে বহুত দিয়া নিচিনা লাগিছিলে, এতিয়া অকণমানি হৈ থাকিলে। ধুনীয়াকৈ উতলি আছে, হ'ল হ'ল। ইয়াৰ পৰা ভাল লাগিছে মাংসখিনি।